নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল বিপিএমিৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দেখাব বিচাৰিছোঁ আপোনালোকক হৈ যোৱা Hslc আছামিজৰ যিখন ক্লাছ 10ৰ পেপাৰ, এই পেপাৰখন আপোনালোকৰ আগত উপস্থাপন কৰিব ওলাইছোঁ। আপোনালোকে পেপাৰখন চাব। ইয়াতে 2021 লিখা আছে, কাৰণ যোৱা বৰ্ষ কোভিড-19ৰ কাৰণে যিহেতু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহ'লে, সেয়েহে এইবাৰ পুনৰ সেইখন প্ৰশ্নকাকতকে পুনৰ যুগুত কৰি 40% মাইনাছ কৰি এই পেপাৰখন নিৰ্মিত কৰিছে। আৰু আপোনালোকে চাওকচোন, প্ৰশ্নকাকতখন পৰীক্ষাৰ্থীয়ে একেখন বহীত গ্ৰুপ এ আৰু গ্ৰুপ বি উত্তৰ কৰিব লাগিব, নাইবা গ্ৰুপ এ আৰু গ্ৰুপ চিৰ উত্তৰ একেখন বহীত কৰিব লাগিব। এই ধৰণে নিৰ্দেশনা ওপৰতে প্ৰদান কৰি থৈছে। আপোনালোকে দেখিছে, দ্য ফিগাৰ্ছ ইন দ্য মাৰ্জিন ইণ্ডিকেট ফুল মাৰ্কছ ফৰ দ্য কুৱেশ্যন, এনেকৈ দিয়া হৈছে। এতিয়া চাব আপোনালোকে প্ৰশ্নকাকতখনৰ গ্ৰুপ এ বিভাগ কত মূল্যাংক 75 ইয়াতে আপোনালোকৰ গ্ৰুপ এত আছে, আৰু গ্ৰুপ বিত 25 মাৰ্ক ধাৰ্য কৰা হৈছে। এতিয়া প্ৰথম প্ৰশ্ন আপোনালোকক দেখাই গৈছোঁ। এয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে, আপোনালোকে চাব। মই সকলোখিনি কৈ যোৱা নাই,